নমস্কাৰ। আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, অ মোৰ আপোনাৰ দেশ গীতটি ৰাজ্যিক গীত হিচাপে অসম চৰকাৰে কেতিয়া ঘোষণা কৰে? অ মোৰ আপোনাৰ দেশ গীতটি ৰাজ্যিক গীত হিচাপে অসম চৰকাৰে 2013 চনৰ 18 নৱেম্বৰত ঘোষণা কৰে। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। দ্বিতীয় গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে কোনজোপা গছক স্বীকৃতি দিয়া হৈছে? আৰু ইয়াৰ উত্তৰ হৈছে হুলুং গছ। হুলুং গছক অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিয়া হৈছে। তৃতীয় গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অলিম্পিক পদক বিজেতা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে লাভলীনা বৰগোহাঁই। চতুৰ্থ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে মাননীয় শ্ৰীযুত ৰঞ্জন গগৈ। পঞ্চম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, সৰ্বপ্ৰথম অসমীয়া গদ্য লেখকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভট্টদেৱ। ভট্টদেৱ সৰ্বপ্ৰথম অসমীয়া গদ্য লেখক। ষষ্ঠ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সপ্তম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? আৰু এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। অষ্টম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া স্নাতকগৰাকীৰ নাম কি? আৰু প্ৰথম অসমীয়া স্নাতকগৰাকীৰ নাম হ'ল আনন্দৰাম বৰুৱা। নৱম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। দশম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। একাদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত হৈছে প্ৰথম অসমীয়া কবিতা পুথি। দ্বাদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস। ত্ৰয়োদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? আৰু প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম হ'ল মালচ। চতুৰ্দশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা হৈছে সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ব্যক্তি। পঞ্চদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ষষ্ঠদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰগৰাকীৰ নাম কি? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে নলিনীবালা দেৱী। সপ্তদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া মহিলা IAS বিষয়াগৰাকীৰ নাম কি? পাৰুল দাস হৈছে প্ৰথম অসমীয়া মহিলা IAS বিষয়া। অষ্টাদশ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে গোপীনাথ বৰদলৈ। 19 নম্বৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ৰাজধানী কি আছিল? আৰু ইয়াৰ উত্তৰ হৈছে শ্বিলং। আমাৰ একেবাৰে শেষৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে শিৱসাগৰ। শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল, য'ত পদ্মনাথ গোহাঁই বৰুৱাই সভাপতিৰ আসন গ্ৰহণ কৰিছিল।
ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।